নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ জ্যোতি ক্লাছেছ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, নতুন আপডেট আহিছে, যিটো ONGC এপ্ৰেণ্টিছ অনলাইন যদি এপ্লাই কৰিছিলে তাৰ ৰিজাল্ট আহি পৰিছে। গতিকে আপোনালোকে কেনেদৰে ৰিজাল্ট চাব পাৰিব তাৰ সম্পূৰ্ণ ভিডিঅ'টো এইটো পাব। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। গতিকে আৰম্ভ কৰোঁ। প্ৰথমে আপোনালোকে গুগলত ONGC বুলি চাৰ্চ কৰিব আৰু তাত আপোনালোকে অফিচিয়েল ৱেবছাইটত সোমাই যাব। অফিচিয়েল ৱেবছাইটৰ পৰা আহি পিনি ছেকেণ্ড যোনটো হোম পেজত আপোনালোকে অন কৰিব আৰু হোম পেজত অন কৰিলে আপোনালোকে দেখা পাব যে ৰিজাল্ট 10 তাৰিখ ডিচেম্বৰ 10 তাৰিখে দিয়া হৈছে আৰু আপোনালোকে তাত ছেকেণ্ড যোনটো হোমৰ ছাইডতে অপশ্যন এটা আছে ৰিজাল্ট, এইটো আপুনি যদিহে ডেস্কটপত চাই তেতিয়াহে দেখিব। ৰিজাল্টত আপুনি যাব। ৰিজাল্টত গ'লে আপুনি দেখিব নৰ্থাৰ্ণ ছেক্টৰ, তাৰপিছত মুম্বাই ছেক্টৰ, ৱেষ্টাৰ্ণ ছেক্টৰ, ইষ্টাৰ্ণ ছেক্টৰ, চাউথাৰ্ণ ছেক্টৰ, চেণ্ট্ৰেল ছেক্টৰ গোটেইখিনি থাকে। তাতে ইষ্টাৰ্ণ ছেক্টৰত আপুনি দেখিব যে যোৰহাট, শিলচৰ এণ্ড নাজিৰা এণ্ড শিৱসাগৰ। আৰু তেতিয়া আপুনি শিৱসাগৰ আপুনি যোনখন হয় তাত আপুনি যোনটো চেণ্টাৰত আপোনালোকে এপ্লাই কৰিছিলে সেইটো অ'পেন কৰিব। মই যিহেতু প্ৰিফাৰেঞ্চ শিৱসাগৰ দিছিলোঁ, গতিকে শিৱসাগৰ ছিলেক্ট কৰিছোঁ। আপোনাৰ এইটো দিছে যে শ্বৰ্ট লিষ্টেড ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মাতিব আৰু আপোনালোকে দেখিছে যে একাউণ্ট এক্সিকিউটিভ পষ্টৰ বাবে 25টা আছিলে আৰু মেৰিট বেচিছত মাতিছে আপোনাৰ টোটেল আপোনাৰ 21টা। গতিকে মেৰিট বেচিছত আপোনাৰ মাতিছে 21টা আৰু ৱেইটিং লিষ্টত থৈছে আপোনাৰ 6টা। তেনেকৈ আপোনাৰ পোষ্ট ৱাইজ আপোনালোকে চাই ল'ব পাৰিব। এইটো আছে লাইব্ৰেৰী এছিষ্টেণ্ট, 2টা পোষ্ট আছে, এইকেইটা দেখিছে। তাৰ ৱেইটিং লিষ্টতো তেনেকৈ ৰাখিছে, আপোনাৰ লাইব্ৰেৰী এছিষ্টেণ্টৰ ৱেইটিং লিষ্টতো ৰাখিছে। গতিকে আপোনালোকে এনেকৈ পোষ্টখিনি চাই ল'ব পাৰিব। আপোনাৰ যদিহে আপুনি মোবাইলৰ এণ্ড্ৰইড ডিভাইচত অ'পেন কৰে তেতিয়া আপোনাৰ PDF ফাইলটোত আপোনাৰ চাৰ্চ বটনটো থাকে, কিন্তু এইটো ডেস্কটপত অন কৰা হৈছে, গতিকে ইয়াত চাৰ্চ বটনটো নাই। গতিকে আপোনালোকে এণ্ড্ৰইডত যদি অ'পেন কৰে তেতিয়া আপুনি চাৰ্চ বটনত ক্লিক কৰি আপোনাৰ নামটো চাৰ্চ কৰি আপুনি চাব পাৰিব, নতুবা আপোনাৰ এপ্লিকেশ্যন যোনটো কোডটো আছিলে সেইটো তাত বহাই পিনি আপুনি চাব পাৰিব। গতিকে আপুনি এনেদৰে ৰিজাল্ট চাব পাৰিব। তাৰপাছত আপুনি দেখিব তাৰ ওপৰতে যোনটো ৰঙা হৈ আছে ৰেড কালাৰ যোনটো আছে, তাত দেখিব আপোনালোকে যে চিলেক্টেড ছাবজেক্ট অফ দ্য ভেৰিফিকেশ্যন ডকুমেণ্ট, দ্য ছাবজেক্ট শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইল বি কল দ্য ভেৰিফিকেশ্যন অফ ডকুমেণ্ট এণ্ড জইনিং দ্য ৱৰ্কশ্বপ চেণ্টাৰ। আপোনালোকৰ এটা ইমেইল আহিব, যিটো মেইলৰ যোগেদি আপোনালোকে আপোনাৰ ৱৰ্ক চেণ্টাৰত আপোনাৰ কেতিয়া জইনিং কৰিব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, তাত আপোনালোকে জানিব পাৰিব। এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।